উপস্থিত আমন্ত্রিত অতিথি গণ অধিকার কাকবার সম্মানীয় সংসদের ঢাকা সাধারণ তালুকের গাঙ্গুলিয়ান মঞ্চ উপবিষ্ট এখন বিজ্ঞান ও সংগ্রাম পরিষদের সম্মানীয় উপসভাপতি সাধারণ সম্পাদক সাংগঠনিক সম্পাদক জেলা কমিটির সম্মানীয় সাধারণ সম্পাদক সভাপতি অন্যান্য বিজ্ঞান তথা নগরপরিষদ আঞ্চলিকের সম্মানীয় সাধারণ সম্পাদক সভাপতি প্রমুখী অন্যান্য মুখ্যমন্ত্রী আৰু সরকার সাংবাদিক বন্ধুসকল আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু মই বিশেষকৈ সংগ্ৰামী প্ৰতিটো হিচাপে আপোনালোকে যিখিনি মৰম শ্ৰদ্ধা চেনেহ আজি আপোনালোকে আমাক জ্ঞাপন কৰিছে তাৰ কাৰণে সৰ্বপ্ৰথমে মই আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি আমাৰ মাজত আৰু এটা সুখবৰ হৈছে যে আৰু এটা সংগ্ৰামী সত্তা সরকার বাহাদুর ইসলাম গাঙ্গুলিয়াই অসম সংখ্যালঘু সংগ্রাম পরিষদের যোগদান করে অসম সংখ্যালঘু সংগ্রাম পরিষদের শক্তি আর সাম্রাজ্য যথেষ্ট পরিমাণে বৃদ্ধি করার কারণে তেখেতক আমি আন্তরিক ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করছি। বাহাদুর ইসলাম গাঙ্গুলিয়াক আজি ইয়াত আমি সংগ্রাম পরিষদের কেন্দ্রীয় সমিতির সদস্য অন্তর্ভুক্তি করে আমি তেখেতক আহ্বান জানাইছো যে অতি কম সময়ের ভিতরতে আমার কেন্দ্রীয় সমিতির বৈঠক অনুষ্ঠিত করি কর্মধারক বৈঠক অনুষ্ঠিত করি তেখেতে যেহেতু এটা সম্মানীয় সংগঠনের সভাপতি আছিলেন গতিকে তেখেতৰ পদমৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপযুক্ত স্থানত তেখেতক স্থলাভিষিক্ত কৰাৰ কাৰণে আমি যত্ন ৰাখি চেষ্টা কৰি তেখেতক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। বন্ধুসকল, আমি অসমৰ সংখ্যালঘু জনগোষ্ঠীৰ যিসকল মানুহ আছো আজি আমি অসমত স্বাধীনোত্তৰ পূৰ্বৰ পৰাই আমি বিভিন্ন ধৰণৰ আমি শোষিত লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ। আমাৰ এই শোষণ লুণ্ঠন আৰু বঞ্চনাৰ প্ৰতিবাদ কৰাৰ কাৰণে আমার অসমৰ 1,30,00,000 সংখ্যালঘু মুসলমান অকল 1,30,00,000 মুসলমান ৰেহাই খাই আছে। তাৰ ভিতৰত আমাৰ যিসকল ভাষিক সংখ্যালঘুসকল আছে সেইসকলক আমি আমাৰ অসমৰ ভিতৰত যদি অন্তৰ্ভুক্ত কৰোঁ আমি অসমৰ ভিতৰত এটা গৰিষ্ঠ সংখ্যক এটা জনগোষ্ঠীত আমি পৰিণত হ'ম। কিন্তু সেইসকলৰ যি অভাৱ যি দুৰ্গ্ৰস্ত অৱস্থা এইখিনি ধৰা মৰাৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰি সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমাৰ যিমানখিনি সংগঠনৰ প্ৰয়োজন আছিলে আচলতে সেই অনুপাতে আমাৰ সংগঠনৰ সংখ্যা একেবাৰে কম। আমাৰ একমাত্ৰ সংগঠন হৈছে ছাত্ৰ সংগঠন হৈছে আমচিৰ বাহিৰে সংখ্যালঘুসকলক এই জাতি জনগোষ্ঠীক নেতৃত্ব দিব পৰা এটা বলিষ্ঠ সংগঠন আমাৰ মাজত নাছিলে। আৰু আমাৰ বুদ্ধিজীৱী মহলে এই কথা চিন্তা কৰি যিসকল মানুহে ইতিমধ্যে আমচিৰ পৰা অব্যাহতি লৈছে তেখেতসকলক যিহেতু সংগ্ৰাম কৰাৰ সদিচ্ছা আছে তেওঁলোকৰ যথেষ্ট বাকপটুতা আছে আমচিৰ বুলি তেওঁলোকে যথেষ্টখিনি অভিজ্ঞতা সঞ্চয় কৰে। গতিকে সেই অভিজ্ঞতাখিনি কামত খটোৱাৰ উদ্দেশ্যে আমাৰ বুদ্ধিজীৱী মহলে এই সংখ্যালঘু সংগ্ৰাম পৰিষদক জন্ম দিছিলে। আৰু এই সংখ্যালঘু সংগ্ৰাম পৰিষদক 2012 চনৰ 29 এপ্ৰিল তাৰিখে গুৱাহাটীৰ মাজমজিয়াত জন্ম হোৱাৰ পিছৰে পৰাই আমি আজিলৈকে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নাম দি সংখ্যালঘু জাতিৰ জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি আহিছোঁ। বন্ধুসকল, আপোনালোকে জানে যে এই সংখ্যালঘু জাতিৰ জনগোষ্ঠীৰ মাজত সমস্যাৰ কোনো শেষ নাই। আমাৰ নাগৰিকত্ব প্ৰধান সমস্যা যদিও নাগৰিকত্বৰ লগতে দীৰ্ঘদিনৰ সমস্যা, বিদেশীৰ সমস্যা, এনআৰচিৰ সমস্যা, শিক্ষা দীক্ষাৰ পৰা আদি কৰি আমাৰ ৰাজনৈতিক অৰ্থনৈতিক চাৰিওফালৰ পৰা আমাক ধৰা অৱস্থা কৰি পেলাইছে। যদি আমি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলক আমি প্ৰত্যক্ষভাৱে আমি সমৰ্থন কৰি আহিছিলোঁ যদিও সেই ৰাজনৈতিক দলবিলাকে আমাক একমাত্ৰ ভোট বেংকৰ বাহিৰে তেওঁলোকে আমাক ভোটৰ সময়ত আমাক ব্যৱহাৰ কৰাৰ বাহিৰে আজিলৈকে তেওঁলোকে আমাৰ উন্নয়নৰ কথা কোনো ধৰণে চিন্তা নকৰিলে। আমাৰ সংখ্যালঘু অঞ্চলসমূহত যি ধৰণে বিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগিছিলে, যি ধৰণে মেডিকেল কলেজ স্থাপন কৰিব লাগিছিলে, যি ধৰণে ইউনিভাৰ্চিটি স্থাপন কৰিব লাগিছিলে, আজি পৰ্যন্ত সেইখিনি কাম আমি কৰিবলৈ দেখিব পোৱা নাই। আজি আমাৰ চৰকাৰী এলেকাসকলৰ ভিতৰত যি ধৰণৰ স্কুল কলেজ হ'ব লাগিছিল সেই ধৰণৰ স্কুল কলেজ সেই ধৰণৰ অফিচ কাছাৰী আজি পৰ্যন্ত চৰকাৰী এলেকাবিলাকত স্থাপন হোৱা নাই। যাৰ কাৰণে আজি সংখ্যালঘু মানুহসকল বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পিছ পৰি আছে। এই পিছপৰা জনগোষ্ঠীখিনি আমি উন্নয়ন কৰিবলৈ হ'লে বন্ধুসকল আমাৰ মাজত সৰ্বপ্ৰথম শিক্ষাৰ জাগৰণ আমি আৰম্ভ কৰিব লাগিব। আজি আমাৰ সাধাৰণ তালুকদাৰ গাঙ্গুলিয়াই আমাক বাৰে বাৰে এটা কথা ইংগিত দি কৈছে, যেতিয়ালৈকে আমাৰ মানুহ
এই জনগোষ্ঠীর সমস্যাগুলো সমাধান করা কোনো বাচ্চাই সম্ভব নয়। বন্ধু আমাদের এই কারণে আপনারা গার্মেন্ট করেছে যে আপনাদের আমার নাগরিকত্ব সমস্যার কথা চিন্তা করার বাইরেও আমি